শুনিছনে? ইমানেই মিছা কথা কয়, সেইকাৰণে আজিলৈ বিয়াই হোৱা নাই। ছোৱালী বিচাৰি আছোঁ। আমি আজি প্ৰতিজ্ঞা কৰি আহিছোঁ যে আমি লাচিত নগৰৰ ছোৱালীক আচলতে নুপুৰলৈ বিয়া দিম। আজি কোনজনী ঠিক কৰোঁ ঠিক নাই। আজিকালি দেখাই সৰুকৈ সঁচা কথা লাজ পাই গ'লো দেই। ডেকাসকল আছেনে? নাই? ডেকাসকলক বোলো জেঙত লাগিল জিকা, আজিকালি ছোৱালীয়ে মুখত কিনো ঘহে। সঁচা কথা কৈছে নে মিছা কথা কৈছে? আমি মুখত কিবা কওঁ নেকি? নাই নাই, নঘহে এনে। আমি নঘহো, আমি এনেও ধুনীয়া ছোৱালী, অসমীয়া ছোৱালী। ইনে ধুনীয়া কেলে মই কৈ আছো, আজিকালি ছোৱালীয়ে মুখত কিনো ঘহে। এই যে ওচৰত আছে গোন্ধাই চিকা চিকা মোৰে মদাৰ পানে মোৰে বান্ধৈ মদাৰ আকৌ মোৰে বান্ধৈ মদাৰ পানে মোৰে বান্ধৈ মদাৰ হয় নেকি? আচ্ছা, মই এইমাত্ৰ ক'লোঁ যে নুপুৰৰ আমি ছোৱালী চাই আছোঁ। গতিকে এটা কথা হ'ল, ইয়াত থকা মই এতিয়া দেখুৱাই নিদিওঁ, এগৰাকী ছোৱালী বৰকৈ নুপুৰক চাই আছে। গতিকে তোমাৰ বিয়া ফিক্স। ঐ সেইজনী গাভৰু চাই আমাৰ নুপুৰক, ঐ মুখত বেছিকে হাঁহি, ঐ মনৰে কথাবোৰ ঐ কৈ দিয়া ভনীতি। কি হলো আজিকালি ছোৱালীয়ে ঘৰত নকৰে একো কাম। কৰে নে নকৰে? 100% মিছা কথা। তাইক গৰম পানী কৰিব জানে অকল। আহিবা এদিন, মুৰ্গী মাংস বনাই খোৱা। ছোৱালীয়ে ঘৰত নকৰে একো কাম, বোলো মনে মনে ভাবি থাকে কোন ডেকালৈ যামে মোৰে বান্ধৈ মলকু মদাৰত পানে মোৰে বান্ধৈ মলকু মদাৰৰ পাত আকৌ মোৰে বান্ধৈ মলকু মদাৰত পানে মোৰে বান্ধৈ মলকু মদাৰৰ পাত। আচলতে Keep